নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক আটাই কুশলে আছে। আজি বহুত ঠাণ্ডা পৰিছে, বাহিৰত কিনকিনীয়া বৰষুণ দি আছে। অকলে আছোঁ, সেয়েহে ভাবিলোঁ মোৰ জীৱনৰ কেইটামান ভয় লগা ঘটনা আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি। তেতিয়া 2001-02 তেনেকুৱা চনমানৰ কথা। মই স্কুল এখনত কাম কৰি আছিলোঁ। স্কুলখনৰ পৰা বিশেষ পইচা পাতি পোৱা নাছিলোঁ, সেয়েহে টিউশ্যন পাতি কৰি চলি আছিলোঁ। তেতিয়া মই হাতীগাঁও হাইস্কুল ৰাস্তা, যিটো লক্ষ্মীনাথ বেজবৰুৱা পথ বুলি যিটো পথ আছে, সেইটো পথত ভাড়া আছিলোঁ। টিউশ্যন কৰোঁ, টিউশ্যন কৰি সন্ধিয়া যেতিয়া যাওঁ তেতিয়া আন্ধাৰে হয় আৰু প্ৰায় আন্ধাৰ হৈ যায়। সেনেকৈ সদায় গৈ থাকোঁ। এদিনাখন কি হ'ল, মই গৈ আছোঁ, মোৰ আৰু এইখিনিতে মই কৈ থওঁ দেই, মোৰ এটা বৰ বেয়া স্বভাৱ আছে। মই পিছফালে ঘূৰি নাচাওঁ, কোন আহিছে কি কৰিছে এইবোৰ মই ঘূৰি নাচাওঁ। তেতিয়া প্ৰথম গুৱাহাটীত আহিছোঁ আৰু যিহেতু আমি গাঁৱৰ ছোৱালী, গতিকে খুব ফ্ৰীভাৱে মুকলিমূৰীয়াকৈ ডাঙৰ হৈছোঁ, ইমান ক্ৰিটিকেল নাজানো। গতিকে তেনেকৈ মই পিছফালে নোচোৱাকৈ গৈ আছোঁ। ঠিক ঘৰ পাম আৰু ঘৰ পোৱাৰ আগমুহূৰ্তত মোৰ আজিও ভালদৰে মনত আছে, মোৰ সোঁফালে মানে কান্ধত কোনোবাই হাত এখন থৈছে। মই এনেই গম পাইছোঁ যে মোৰ পিছফালে কোনোবা আহি আছে। মই আকৌ ভাবিছোঁ মোৰ ওচৰতে মোৰ ভতিজা ল'ৰা এজন থাকিছিলে। মই ভাবিছোঁ সি চাগে আহিছে মোক মানে ছাৰপ্ৰাইজ কৰিব। তাৰপিছত যেতিয়া কান্ধত হাতখন থৈছে, মই ঘূৰি চাইছোঁ, ল'ৰা এজন বেগ এখন লৈ মানে ল'ৰাজনে দৌৰিছে। সি এটা ছাইডে দৌৰিছে, আনটো ছাইডত মই মানে ঘৰলৈকে দৌৰি আহিছোঁ। সেই ঘৰ গৈ নাপালোঁ আৰু মই য'ত ভাড়া থাকোঁ, তেওঁলোকৰ ভাই ককাই দুজন, মই খুৰাহঁতৰ গেটেৰে যাওঁ, বৰদেউতাৰ ঘৰত ভাড়া থাকোঁ। মই মানে বৰদেউতাৰ ঘৰলৈকে মই মোৰ নিজৰ ৰুমলৈকে গৈয়ে নাপালোঁ। মই খুৰাহঁতৰ ঘৰতে সোমাই খুৰীক কথাটো ক'লোঁ যে খুৰী এনেকুৱা হৈছে। খুৰীয়ে মানে লগালগ মোক এগিলাচ ভৰ্তি পানী আনি দি কৈছে যে তুমি এগিলাচ খাই লোৱা, তোমাৰ ভয়টো কমি যাব। জীৱনত তেনেকুৱা ধৰক পোৱা নাছিলোঁ, গতিকে ভীষণ ভয় খাইছিলোঁ। তাৰপিছত খুৰীহঁতৰ তাত কিছু সময় থাকি পানী চানি খাই লৈ মই ৰুমলৈকে গ'লোঁ। ভয় যেনিবা কমিলে আৰু ঠিক তেনেকৈ আৰু মই টিউশ্যন গৈ আছোঁ, আহি আছোঁ এনেকৈ। তাৰ কিছুদিন পিছত আকৌ তেনেকুৱা এটা ঘটনা ঘটিছে, সেই একেখিনি ঠাইতে। চাগে সেই একেজন ল'ৰাই হ'ব আৰু। সিদিনাখন কিন্তু মই ল'ৰাজনক একদম খেদি গৈছোঁ আৰু এটা গালি পাৰিছোঁ তাক। মই যিহেতু সেইটো ছেকেণ্ড ডে হয়, গতিকে মোৰ সাহস হৈ গৈছে, মই একদম বিৰাট জোৰত দৌৰি খেদি গৈছোঁ। এতিয়া এন্ধাৰত সি ক'ত সোমাল মই আৰু বিচাৰি নাপালোঁ। তেনেকৈ সিদিনাখন গ'ল আৰু। কিন্তু সেই ৰাস্তাটোত মই 10 বছৰ ভাড়া আছোঁ, মানে তেওঁলোকৰ ঘৰত। তাৰপিছত থাৰ্ড টাইম মোৰ তেনেকুৱা ঘটনা আৰু ঘটা নাই। তাৰপিছত আহিলোঁ আমি লখিমীনগৰলৈকে। লখিমীনগৰত মোৰ স্কুলৰ পৰা মোৰ ৰুমলৈকে 10 মিনিটমান খোজকাঢ়িব লাগে। এইটো বেছি দিনৰ ঘটনা নহয়, এইটো 2019-20 চনমানৰ হয়তো ঘটনা হ'ব, মোৰ সঠিক মনত নাই, লিখি নাৰাখিলোঁ যে মনত নাই আৰু কিন্তু তেনেকুৱাৰে হ'ব আৰু। দুপৰীয়া স্কুল ছুটি হৈছে, মই স্কুলৰ পৰা আহি আছোঁ অকলে। 1:45 হৈছে আৰু তেতিয়া সময় দুপৰীয়া। দেখিছোঁ মোৰ পিছফালে বাইক এখন আহিছে। ৰাস্তা যিহেতু আৰু বাইক মানুহ এইবিলাকতো আহিবই আৰু, দিনতনো আৰু কি ইমান ভাবিবলগীয়া একো বিশেষ নাই, মই ভবা নাই, ময়ো আহি আছোঁ। তাৰপিছত দেখিছোঁ, মই অলপ মন কৰিছোঁ, বাইকখন অলপ দূৰ আহে আৰু ৰখে। মই ভাবিছোঁ কাৰোবাক ঘৰ চৰ চিনি পোৱা নাই নেকি, তেনেকৈ সুধিব বিচাৰিছে নেকি। তাৰপিছত মই যেতিয়া ক্ৰছক নামাতেও, ক্ৰছ হোৱাৰ পিছত মানুহজনে আকৌ গাড়ীখন চলাই
আকৌ আগলৈকে আহে। তাৰপিছত যেতিয়া মই ক্ৰছ হওঁ ৰখি দিয়ে, আকৌ মই ক্ৰছ হোৱাৰ পিছত আকৌ গাড়ীখন চলাই অলপ দূৰ আগবাঢ়ি আহি আকৌ ৰখি দিয়ে। এনেকৈ আহি মই মানে আমাৰ থকা ঘৰৰ গেটখন পালোঁ। তাতো সি কি কৰিছে, মানুহজনে আহি গেটখনৰ অলপ আঁতৰত ৰখি দিছে। মই মানে ক'ত থাকোঁ কি কথা এনেকুৱাবিলাক হয়তো লক্ষ্য কৰিছে। তাৰপিছত দিনত মোৰ অলপ ভয় লাগিছে, ৰাস্তাত মানুহজনী কোনো নাই, দুপৰীয়া সময়ত আৰু এনেকৈ মানি থাকিব আৰু। তাৰপিছত কি হ'ল, মোৰ মানে হঠাৎ এটা বুদ্ধি খেলালে যে মই গাড়ীখনৰ নম্বৰটো লিখিলোঁ ইফাল মানুহজনৰ। গাড়ীখনৰ নম্বৰটো লিখি ল'বলৈ মই মানে পেনটো উলিয়াই ল'লোঁ। মই এই হাততে বাওঁ হাততে মোৰ এই নাম্বাৰটো লিখি ল'লোঁ গাড়ীখনৰ। তাৰপিছত মানুহজনে আৰু নৰখিলে, সেই যি গ'ল। তাৰপিছত মানুহজনক আৰু মই দ্বিতীয়বাৰ তেনেকৈ লগ নাপালোঁ। বহুত দিনলৈকে মোৰ গাড়ীখনৰ নম্বৰটো মনত আছিলে। এইখিনি কথা আপোনালোকৰ আগত শ্বেয়াৰ এইকাৰণে কৰিলোঁ যে এনেকুৱা ঘটনা অকল মোৰ লগতে ঘটিছে যে তেনেকুৱা নহয়, আপোনালোকৰ আগত লগতো ঘটিব পাৰে। গতিকে আপোনালোকে এই বুদ্ধিটো খটাব যে নম্বৰটো মোবাইলতে হওক অথবা হাততে হওক আপোনালোকে লিখি ল'ব। লিখি ল'লে তেওঁলোকে ভয় খায় কি কাৰণত, যে সেই নম্বৰটো যদি থানাত জমা দিয়া যায় তেতিয়াহ'লে তেওঁ ধৰা পৰিবই। কাৰণ তেনেকুৱা কৰাটো এটা ক্ৰাইম হয়। মানুহক বিনা কাৰণত ফ'ল' কৰি তেনেকুৱাকৈ থকাটো এটা ক্ৰাইমেই হয়। আপোনালোকৰ আগত মই মোৰ কথাখিনি এইটো কাৰণে শ্বেয়াৰ কৰিলোঁ, আপোনালোকে সজাগ হ'ব। আৰু যিহেতু এতিয়া চেইন চুৰিয়ে হওক মোবাইল চুৰিয়ে হওক এইবোৰ মানে বহুত বেছি হৈ গৈছে, গতিকে আপোনালোকে সজাগ থাকিব। সজাগ থাকিলে একো বিপদ নহয়। এনেকুৱা ঘটনা আৰু আছে মোৰ, পিছলৈকে কেতিয়াবা আকৌ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজিৰ কথাখিনি শুনি কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন, কমেণ্ট কৰি জনাব। লগতে মোৰ চেনেলত যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। লগতে বেল আইকনটো, কাষত থকা বেল আইকনটো টিপি দিব, তেতিয়া আগলৈ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকৰ চাবলৈ অসুবিধা নহ'ব। ধন্যবাদ। জয় আই অসম।